কবিতাৰ শিৰোনাম মহানগৰৰ দুটা অট্টালিকাৰ কথা বতৰা। দুয়ো মুখামুখিকৈ ইটা বালি চিমেণ্টেৰে বাঢ়ি আহি প্ৰকৃতিৰ বুকুত ওখ গড়ৰূপে থিয় হৈ দেহত ৰং সানিলে নীলা বগা কানি। দুয়োকে দেখি শ্ৰেষ্ঠ জীৱই মন ৰাঙলি কৰি পূজা অৰ্চনাৰে দুয়োৰে কোলাত বাঁহৰ পাতেহি মায়াৰ বান্ধোন গঢ়ি। তেনেতে দুয়ো মুখামুখি এদিন কথা পাতিলত আৰম্ভ হয় এখনি বাকযুদ্ধৰ মহাজগত। এটিয়ে বোলে মোৰ কোলাত আশ্ৰয়ত মহাজন, আনটোৱে বোলে মোৰ কোলাত আশ্ৰয়ত বহুজন। এটাই যদি কয় ধুনীয়া ছোৱালী বহু আছে, আনটোৱে বোলে মেকআপ আৰ্টিষ্ট মোৰ কোলাত আছে। মনোৰঞ্জনৰ বাবে এটাই ডিজে দাদাক আশ্ৰয় দিছে, আনটোৱে আকৌ তাকে দেখি নাচনী বাইদেউক ৰাখিছে। এটাৰ নাম হেনো অমুকা মন্ত্ৰীৰ ভতিজাই উজ্বলাইছে, আনটোৰ গৌৰৱ তমুকাক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। এটাৰ হেনো উৰুকাৰ নিশা সবাতোকৈ ডাঙৰ আয়োজন, আনটোৰ আকৌ সেইদিনা শিল্পীৰ বিশেষ আকৰ্ষণ। এনেদৰে দুয়োটাৰ বাকযুদ্ধ বিষম হ'ল। এটাৰ ওপৰত আনটোৰ নিস্তব্ধ দমন প্ৰথা পৰিলক্ষণৰ আঁতৰত চিত্ৰিত হ'ল।